বন্ধুসকল, আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এক বিশেষ ভিডিঅ' হ'ব এইটো, কাৰণ আজি আপোনালোকক এনেকুৱা এটা দিহা দিম, এনেকুৱা এজোপা গছ দেখুৱাম, যিজোপা গছ আপোনালোকে দেখা পাইছে, কিন্তু এইজোপা গছৰ ইমান যে এক ঔষধি গুণ আছে, সেই গুণটো গম পোৱা নাই। বন্ধুসকল, এই গছজোপা মই মুঠা লৈ আহিছোঁ। এই এনেকুৱা মুঠা আপুনি বজাৰতো কিনিবলৈ পাব, ঘৰতো এনেকুৱা গছ বিচাৰি পাব। এইজোপা হৈছে এনেকুৱা এজোপা গছ, যিজোপাই আপোনাৰ দেহত তেজৰ পৰিমাণ বৃদ্ধি কৰিব, হিমোগ্লোবিনৰ অভাৱ দূৰ কৰিব। এইজোপা গছ আপোনালোকে চাই লওক ভালকৈ, দেখিছেনে? পাতবিলাক চাওক, দেখা পাইছে? এইজোপাৰ নাম হৈছে মৰিচা শাক। একচুৱেলি আমাৰ অসমত শাক বুলি কোৱা হয় এজোপাক মৰিচা শাক। এই মৰিচা শাকজোপা দেখাতেই ৰঙা ৰক্তবৰ্ণ, আৰু এইজোপা শাক যদি আপোনালোকে ভাজি খায়, আপোনালোকে তেতিয়াহ'লে দেহত তেজৰ পৰিমাণ বৃদ্ধি পাব, হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি পাব। বন্ধুসকল, যিবিলাক লোকে এই বিশেষ হিমোগ্লোবিনৰ অভাৱত ভুগি আছে, দেহত আইৰণৰ অভাৱ আৰু তেজৰ সমস্যাত ভুগি আছে, সেই ব্যক্তিসকলে এই গছজোপা ভাজি খাওক, ব্যৱহাৰ কৰি চাওক। আপোনালোকৰ দেহত তেজৰ পৰিমাণ বৃদ্ধি পাব, হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি পাব। আৰু ঔষধি গছ, সম্পূৰ্ণ অসমীয়া এজোপা ঔষধি গছ, যাৰ আপোনাৰ কোনো ছাইড এফেক্ট নাই, কোনো এফেক্ট নকৰে। খালি প্ৰতিটো বস্তু অত্যাধিক পৰিমাণটো বেয়া, সেইকাৰণে অত্যাধিক পৰিমাণে খাবলৈ মই কোৱা নাই। কিন্তু এই গছজোপা আপোনালোকে বিচাৰি লৈ শাকৰ দৰে ভাজি খাওক। বন্ধুসকল চাওক, এইটো মুঠিৰ দাম 10 টকা। মই কিনি আনিছোঁ, বজাৰতো সহজে পাব। ইয়াকে আজিলৈ ক'লোঁ, আজিলৈ আহিছোঁ বন্ধুসকল। আশা কৰোঁ সকলো নিৰোগী হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক। আজিলৈ আহিছোঁ, ধন্যবাদ।